সদৌখন ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বিগত বছৰসমূহৰ দৰে এইবাৰো বহাগৰ প্ৰথম দিনটোত উদযাপন কৰে কেন্দ্ৰীয় মুকলি বিহু। চলিহানগৰ খেলপথাৰত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় মুকলি বিহুৰ ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি বিনয় দুবে। তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই এই মুকলি বিহু অনুষ্ঠিত কৰিছো আৰু এই মুকলি বিহুৰ জৰিয়তে আমাৰ মাজত থকা সকলো ভাষা ভাষী ধৰ্মাৱলম্বী লোক একত্ৰিত হৈ আজিৰ দিনটোত আজি প্ৰথম বহাগৰ দিনটোত আমি একত্ৰিত হৈ অনাগত দিনসমূহত আমি সকলোৰে ভাতৃত্ববোধেৰে আমি আগবাঢ়ি যোৱাৰ আমি আজিৰ দিনটোতে আমি সংকল্পবদ্ধ হৈ আহিছো। বহাগে আমাক সাহস দিয়ে, বহাগে আমাক প্ৰেৰণা দিয়ে। এই সাহস আৰু প্ৰেৰণালৈ আমি অসমবাসী ৰাইজ অসমীয়া জাতিটো আমি আগবাঢ়ি আহিছো। এই বহাগে ৰাজনৈতিক দৰ্শন আৰু ৰাজনৈতিক সকলোৰ মাজত পৃথক হ'ব পাৰে, কিন্তু এই বহাগে আমাক শিক্ষা দিছে সকলো যেতিয়া জাতিৰ সংকটৰ সময়ত সকলো আমি একত্ৰিতভাৱে আগবাঢ়ি যোৱাটো বহাগে আমাক শিক্ষা দিছে, প্ৰেৰণা দিছে। বিহু অসমীয়া জাতিৰ উৎসৱে নহয়, অসমীয়া জনজীৱনৰ সংগ্ৰামৰ সাহসৰ প্ৰেৰণা আৰু উৎসৱ, আৰু এই সাহস আৰু প্ৰেৰণা লৈ আমি আগবাঢ়ি আহিছো। আজি বৰ্তমান দিনটোত আমি দেখিবলৈ পাওঁ যে নৱপ্ৰজন্মই কিন্তু এই আমাৰ যি বিহু, আমাৰ যি কলা কৃষ্টি সংস্কৃতি আছে সেই সংস্কৃতি কিন্তু আঁকোৱালি লোৱা নাই। আমি দেখিবলৈ পাওঁ পশ্চিমীয়া সংস্কৃতিৰ ওপৰত তেওঁলোকে বিশেষ আকৰ্ষণ, তেওঁলোকৰ বিশেষ আগ্ৰহ প্ৰকাশ কৰা দেখিছে। ইয়াত আমাৰ দায়িত্ব আৰু কৰণীয় আছে, ইয়াত আমাৰ সকলোৰে বয়োজ্যেষ্ঠসকলৰ দায়িত্ব কৰণীয় আছে, দল সংগঠনৰ দায়িত্ব কৰণীয় আছে, আমাৰ যিসকল আই মাতৃ আছে সকলোৰে দায়িত্ব আৰু কৰণীয় আছে। আমি কি ধৰণে আমাৰ নতুন প্ৰজন্মক আমি আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ কলা কৃষ্টি সংস্কৃতি, এই সংস্কৃতিক আমি কি ধৰণে আঁকোৱালি লোৱাৰ ক্ষেত্ৰত সকলোৱে যাতে আমি তেওঁলোকক আগ্ৰহ প্ৰকাশ কৰাৰ উপৰিও এইটো আমাৰ বাবে আমি কিন্তু ইয়াৰ প্ৰতি উদ্যোগ ল'ব লাগিব, সকলোৰ দায়িত্ব আৰু কৰণীয়। বিহু পতাকা উত্তোলন কৰে তিনিচুকীয়া মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰাণা চাংমাই। মই জীৱন ধাৰণ কৰিছো, ইয়াৰ পানী মই সেৱন কৰিছো, আৰু এইখন মোৰ দেশ, এইখন মোৰ ঠাই। এই সকলোৰে বাবে এই বহাগ বিহুৱে হৃদয়ত সেই একেটা চিন্তাৰে সৃষ্টি কৰে আৰু একতাৰ দোলেৰে আমাক সকলোকে এক কৰি তোলে। এই গতি নিৰৱচ্ছিন্ন আৱহমান কালৰ পৰা এই জাতি জনগোষ্ঠীসকলে একত্ৰিত হৈ বহাগৰ এই দিনটোত সকলোৱে আমাৰ মাজত ঐক্যৰ যি সম্প্ৰীতিৰ যি মিলাপ্ৰীতিৰ এটা নিৰসন দাঙি ধৰিছে। পৃথিৱীৰ ভিতৰতে বিৰল এই সম্প্ৰীতিৰ এনাজৰী পৃথিৱী জুৰি হৈ থাকিব, সৃষ্টি হৈ থাকিব। ইয়াৰ পাছতে শ্বহীদ তৰ্পণ কৰে সদৌখন ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক দীপাংকৰ সোণোৱালে। শ্বহীদ তৰ্পণৰ পাছতে ৰীতি নীতি অনুসৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে। সদৌখন ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ লগতে বিভিন্ন দল সংগঠনৰ অতিথি উপস্থিতিত তিনিচুকীয়াৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ৮ম সংখ্যক মুখপত্ৰ গতিৰ উন্মোচন কৰে তিনিচুকীয়া জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰদেৱে। গতি এক সবল শব্দ, যিটো শব্দই আমাক ক'তো ৰৈ থাকিবলৈ কোৱা নাই, গৈ থাকা আমি গৈ থাকিব লাগিব। অসমীয়া জাতিটো, অসমত থকা প্ৰতিজন জনগোষ্ঠী, প্ৰতিটো আদিবাসী, প্ৰতিজন ব্যক্তি আমি গৈ থাকিব লাগিব। এই গতি আজি সদৌ অসম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি যি মুকলি সভাৰ লগত সংগতি ৰাখি প্ৰতি বছৰ ইয়াৰ পাছতে অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ চক্ৰ ৰক্ষা কৰি বিভিন্ন জাতি জনগোষ্ঠীয়ে মুকলিভাৱে বিহু প্ৰদৰ্শন কৰে। যিসকল ব্যক্তিয়ে তেওঁলোকৰ আসনত বহি আছিল, আসনতে অনুৰোধ জনাইছোঁ। আমাৰ
প্ৰাণস্পন্দন আৰু এই বহাগে আমাক সাহস দিয়ে, প্ৰেৰণা দিয়ে। সেইকাৰণে আজি তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই অনুষ্ঠিত কৰা এই মুকলি বিহুৰ বাকৰিৰ পৰা আমি সমগ্ৰ অসমবাসী ৰাইজলৈ বিহুৰ ওলগ জনাইছোঁ, সেৱা জনাইছোঁ। আশা ৰাখিছোঁ এই বৰ্ষটো জাতীয় জীৱনৰ কাৰণে এটা খুব আশাৰ বছৰ হ'ব, সম্ভাৱনাৰ বছৰ হ'ব। এই বছৰটোৱে জাতীয় সংকট মৰীক্ষণ কৰি জাতীয় জীৱনলৈ অহা ভাবুকি মষিমূৰ কৰি আমি জাতীয় জীৱনক শক্তিশালী ৰূপত আত্মপ্ৰতিষ্ঠা কৰিব পাৰিম। বহু সমস্যা আহিছে ৰাজ্যলৈ, ৰাজনৈতিকভাৱে অধিকাৰ নিষেধ হোৱাৰ এটা পৰিৱেশ, ভাষা অসমৰ মানুহৰ আইৰ মুখৰ ভাষা নিষেধ হোৱাৰ পৰিৱেশ, কৃষ্টি সংস্কৃতিৰ প্ৰতি ভাবুকি আহিছে। এটা সময়ত পশ্চিমীয়া সংস্কৃতিৰ ভাবুকি আছিল, এতিয়া প্ৰভুত্ববাদী কিছুমান আধিপত্যবাদী সাংস্কৃতিক আগ্ৰাসন চলিছে। তেনেকুৱা এটা সময়ত জাতিটোক জীয়াই ৰাখিবলৈ লগা ভাষা, সংস্কৃতি, ৰাজনৈতিক অধিকাৰ, আত্মনিয়ন্ত্ৰণ আৰু অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ লগা যিটো সংকল্প, যিটো পণ, সেই পণ মই ভাবোঁ যে এই বহাগৰ বতৰতে আমি সকলোৱে ল'ব লাগিব। আৰু কোনো কাৰণতে কেতিয়াও এনেকুৱা ধৰণৰ বিদেশীৰ আক্ৰমণ, বিদেশীক ৰঙা দলিচা পাৰি দি অসমীয়া জাতীয় জীৱনক ভৱিষ্যতৰ অন্ধকাৰ কৰি লৈ যাবলৈ বিচৰা সকলো ধৰণৰ ষড়যন্ত্ৰ ওফৰাই কেৱল মাত্ৰ অসমত অসমীয়া মানুহৰ যাতে প্ৰভুত্ব থাকে, অসমত সকলো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকে যাতে সমন্বয়েৰে নিজৰ যাত্ৰা, যাতে সংগ্ৰামী যাত্ৰা অব্যাহত ৰাখিব পাৰে, তাৰ কাৰণে সকলোৰে প্ৰতি এই বৰ্ষটো আমাৰ সকলোৰে এটা সংকল্প আৰু পণ লোৱাৰ এটা সময় হিচাপে, বৰ্ষ হিচাপে আমি পৰিগণিত কৰিছোঁ। আৰু আশা ৰাখি অনাগত দিনত আমি সকলোৱে সেই লক্ষ্যৰে আমি গৈ আমাৰ নিজৰ যিটো আত্মপ্ৰতিষ্ঠাৰ যিখন মহাসংগ্ৰাম, এই সংগ্ৰামত আমি শক্তিশালী ৰূপত আমি নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হ'ব পাৰিম। বিদেশীৰ বোজা জাপি দিয়া, বিদেশীক ৰঙা দলিচা পাৰি দিব খোজা যিকোনো ধৰণৰ সিদ্ধান্ত ছাত্ৰ সন্থা বিৰোধী, আৰু ইয়াৰ বিৰুদ্ধে সংগ্ৰাম চলিছিলে, সংগ্ৰাম চলিব। সেইকাৰণে ৰাইজৰ, অসমৰ জনগণৰো খুব গুৰুত্বপূৰ্ণ দায়িত্ব আছে। বিহুৰ বতৰত সকলোৱে যাতে সংকল্প লয়, বিদেশীৰ যোগেদি বিদেশীক সংস্থাপিত কৰাৰ যিটো ষড়যন্ত্ৰ, ৰাষ্ট্ৰীয় যিটো ষড়যন্ত্ৰ চলি আছে, অসমৰ মানুহৰ মেৰুদণ্ড ভাঙি নিজৰ স্বাধিকাৰ আৰু আত্মনিয়ন্ত্ৰণ নিষেধ কৰি, আমাৰ মৰ্যাদা নিষেধ কৰিবলৈ চলা যিটো ষড়যন্ত্ৰ, অসমীয়া মানুহৰ কঁকাল ভাঙি, মেৰুদণ্ড ভাঙি পংগু জাতিসত্তাত পৰিণত কৰিবলৈ কৰা যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰৰ বিৰুদ্ধে ৰাইজ মাৰ বান্ধি থিয় হ'ব লাগিব। আৰু নিৰ্বাচনৰ বতৰত ৰাইজে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব, যি সিদ্ধান্তই জাতিৰ ভৱিষ্যতৰ কাৰণে এটা নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে। আৰু সেই সিদ্ধান্ত এটা সময়ত আমি এটা সঠিক সিদ্ধান্ত হিচাপে যাতে আমি গ্ৰহণ কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ অত্যন্ত কঠোৰ শক্তিশালী সিদ্ধান্ত ল'বৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজকো আমি আহ্বান জনাইছোঁ। তিনিচুকীয়াৰ পৰা কৃষ্ণ কমল বৰাৰ ৰিপৰ্ট, 7S নিউজ।